নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইমৰান আলী ৰচিত এটি চুটি গল্পৰ শিৰোনাম অচিনাকি চিঞৰ। জয়াল ৰাতি, ইফালে আকৌ কিনকিনীয়া বৰষুণ। তাতে লকডাউনো চলি আছে। সন্ধিয়া হোৱাৰ লগে লগেই জনশূন্য হৈ পৰিছিল চাৰিওফালৰ পৰিৱেশ। মাজে মাজে কুকুৰৰ ভুক-ভুকন আৰু পুলিচৰ বা এম্বুলেন্স গাড়ীৰ চাইৰেনৰ বাহিৰে একো শব্দই শুনা নাযায়। আজি বেলেগ দিনৰ পৰা অলপ পৃথক পৰিৱেশ। ঘোপ মৰা অন্ধকাৰৰ সৈতে মোৰ ঘৰৰ সন্মুখৰ বাটত মানুহৰ অহা যোৱাও নাই। য'ত গৰমৰ দিনত আধা ৰাতিলৈকে অহা যোৱা আছিল, দিনটোত হাড় ভগা পৰিশ্ৰম অলপ বেছিকৈ। সেয়ে সোনকালে মোৰ গাটো অলপ ভাগৰি পৰিছিল আৰু ভাৱ হৈছিল টোপনি। ৰাতিও ভালেমান হৈছিল। ৰাতি টোপনিৰ বাবে বাগৰ দিছিলোহে মাত্ৰ। হঠাৎ এক অচিন শব্দত মোৰ টোপনি ভাঙি গৈছিল। একে জাপে বিচনাত বহি গৈছিল। শব্দৰ উৎস বিচাৰি বিচাৰি ইফাল সিফাল চাই একো নাপাই এয়া মোৰ মনৰ ভ্ৰম বুলি ভাবি পুনৰাই বিচনাৰ ফালে আগবাঢ়ি যাব ধৰাত আকৌ একেই শব্দ। দৰজাখন খুলি মনে মনে বাহিৰলৈ ওলাই চাই মই এন্ধাৰ ভেদি বাহিৰত ওলোৱাৰ লগে লগে দেখিলো এজন অচিনাকি যুৱক হাফ পেণ্ট পিন্ধি দৌৰি আছে। মই লগে লগে চিঞৰিলো, "কোন, থিয় হ" বুলি কৈ তাৰ পিছপিনে চোঁচালো। ৰাস্তা পাৰ হৈ সি বেছি দূৰ যাব নোৱাৰিল। মই তাক পিছপিনৰ পৰা গবা মাৰি ধৰি বগৰাই দিলো। ৰাতিৰ অন্ধকাৰত তেওঁ আৰু মই, ওচৰত কোনো নাই। চাৰিওফালে চকু মেলি চাওঁতে মানুহৰ কোনো অস্তিত্বই নাপায়। মই তাক পিছপিনৰ পৰা বেয়াকৈ ধৰাত তেওঁ বেছি শক্তি কৰিব পৰা নাছিল। লগতে সুঠাম দেহাৰ, সুন্দৰ ডেকা লাগিলেও ল'ৰাজন যথেষ্ট দুৰ্বল আৰু তাৰ গাৰ পৰা উৎকট গেলা-পচা গোন্ধ ওলাইছিল। তেওঁ মোক এৰি দিবলৈ কাতৰ অনুৰোধ কৰিছিল। বাৰে বাৰে কৈছিল, "মই চোৰ নহয়, মোক এৰি দিয়ক"। কিন্তু মই বিশ্বাসত ল'ব পৰা নাছিলো। কোনোমতে চোঁচৰাই বগৰাই মোৰ ঘৰৰ মজিয়ালৈ লৈ আহি চিঞৰি চিঞৰি কৈছিলো, "চোৰ ধৰিছো, ওলাই আহা সোনকালে, কোন আছা?" দাদাহঁতৰ লগতে ওচৰ চুবুৰীয়াও চিঞৰ শুনি ওলাই আহে। মই তাৰ গাত কাকো হাত উঠাব দিয়া নাছিলো। কিয়নো ৰাতি ঘৰত সোমোৱা প্ৰত্যেকে চোৰ নহবও পাৰে। এফালে তেওঁক টনা আজোৰা কৰি ঘৰত আনি থকা অৱস্থাত তেওঁ বাৰে বাৰে কৈছিল, "মই চোৰ নহয়, মোক এৰি দিয়ক"। ঘৰত লাহে লাহে মানুহৰ অলপ জুম বান্ধে। মই তাক ক'লো, "তই যদি চোৰ নহয়েই, এই মাজ ৰাতিখন ঘৰত কিয় সোমাইছিল?" উত্তৰত তেওঁ ক'লে, "মোৰ খোৱা বস্তুবোৰ কুকুৰে খাব আহিছিল। মই কুকুৰকেইটা খেদি খেদি এইখিনি পালোহি"। মই আৰু আমাৰ ওচৰ চুবুৰীয়াই সেইখিনি কথা বিশ্বাসত ল'ব পৰা নাছিল। সেয়ে তাৰ থকা ঠাই চাব বিচৰাত আমাক লৈ গ'ল। তাতে গৈ ইংগিতত আমাক দেখাই দিলে। সঁচাকৈ ঠাইডোখৰ গেলা-পচা বস্তুৰ সৈতে এটা শুবৰ কাৰণে বস্তা পৰি আছে। আমি টৰ্চ মাৰি চাই থাকোঁতেই তেওঁ হুক হুকাই কান্দি উঠিছিল, লগতে ভুৰভুৰাই আছিল। মই এতিয়া কি খাম? সকলোৰে চকুত চকু পানী। কাৰো মাত বোল নাই। ক্ষন্তেকৰ কাৰণে সকলো আৱেগিক হৈ পৰিছিল। নীৰৱতা ভংগ কৰি মই ক'লো, "তোৰ ঘৰ ক'ত?" "আমাৰ গাঁৱৰে এজনৰ নাম ক'লে, সিহঁতৰ সম্পৰ্কীয় বোলে"।
মই অলপো সময় অপচয় নকৰি লগে লগে ফোন লগালোঁ। সেইফালৰ পৰা উত্তৰ আহিল, হয় চিনি পাওঁ, এওঁৰ নাম মৃন্টু, আমাৰ ভাল চিনাকি। মাজতে মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ এইদৰে বিকাৰগ্ৰস্ত হৈছে। ল'ৰাজন ভাল ঘৰৰ সন্তান, চোৰ নহয় সি। মূৰৰ বেমাৰ বেছি হ'লে অ'ত ত'ত পলাই গুচি যায়। ফোনটো কাটি দিল আৰু পিছপিনে চাই দেখোঁ ল'ৰাজন নাই। অলপ খাদ্য সামগ্ৰী দিয়াৰ ইচ্ছা আছে, কিন্তু বহু দেৰিলৈকে বিচাৰি নাপালোঁ। হেৰাই গ'ল আন্ধাৰৰ কোনোবা দিশত। আমি কেতিয়াবা ভাবোঁনে, এই লকডাউনত অঘৰীৰ এটা বৃহৎ সংখ্যা খালী পেট বা গেলি পচি যোৱা খাদ্য গ্ৰহণ কৰি শুই আছে। ভাবি ভাবি কেতিয়া ৰাতিপুৱা হৈ গ'ল গমকেই নাপালোঁ। ধন্যবাদ।